এগৰাকী সুন্দৰী যুৱতীয়ে বিচাৰিছে বডিগাৰ্ড। হ্যালো গাইস, আমি একটা পার্সোনাল বডিগার্ড চাই মাসে 20 লাখ। মাহিলী ভাল দৰমহা দিয়াৰ লগতে পাব অন্যান্য সুবিধাও। 12 ঘণ্টা কৰিব লাগিব ডিউটি। সকাল 10টা থেকে রাত্রি 12টা অবধি ডিউটি আর 24 ঘণ্টাই থাকিব লাগিব যুৱতীগৰাকীৰ সৈতে। হয়, নিবনুৱাসকলৰ বাবে ভাল খবৰ। চাকৰি বিচাৰি এতিয়া আৰু হাহাকাৰ কৰিব নালাগে, কিয়নো এগৰাকী যুৱতীয়ে প্ৰকাশ কৰিছে যে তেওঁক এজন ব্যক্তিগত দেহৰক্ষী লাগে। মাহিলী ভাল দৰমহা দিয়াৰ লগতে পাব অন্যান্য সুবিধাসমূহো। 24 ঘণ্টাই থাকিব লাগিব যুৱতীগৰাকীৰ সৈতে। থকা খোৱাৰ সকলো ব্যৱস্থা কৰি দিব যুৱতীগৰাকীয়ে। যুৱতীগৰাকীৰ ঘৰ পশ্চিমবংগৰ শিলিগুৰিত। যদি আপুনিও ইচ্ছুক তেন্তে এতিয়াই কমেণ্ট কৰি জনাওক আপোনাৰ মতামত। লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰাটো বাধ্যতামূলক, গতিকে ভিডিঅ'টো এতিয়া এটা শ্বেয়াৰ কৰি দিয়ক। হ্যালো গাইস, আমি একটা পার্সোনাল বডিগার্ড চাই মাসে 20 লাখ টাকা বেতন দিব। সকাল 10টা থেকে রাত্রি 12টা অবধি ডিউটি আর লোকেশন শিলিগুড়ি। আমার নাম রিয়া সেন। যদি কেউ করো তো আমাকে নিচে কমেন্টে জানাও এক্ষুনি।